ওলাইছে আজি বাৰ মানে গেছো ন আৰু বা মানে হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ লগতে দিছোঁ অকণমান মৰম আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো আজি মানে মই এঠাই যাব ওলাইছোঁ ক'ত যাম এতিয়াই আপোনালোকক নকওঁ গৈ পোৱাৰ পিছত দেখা পাব আপোনালোকে মই ক'ত যাব ওলাইছোঁ বলক এতিয়া মোৰ লগত গৈ থাকোঁ মই ক'ত যাওঁ তেতিয়াহে গম পাব বলক আৰু মই ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আপোনালোকে গেছ কৰিব নালাগে বাৰু গৈ পোৱাৰ পিছত আপোনালোকে নিজেই গম পাব মই ক'ত গৈ আছোঁ আৰু কি কৰিব গৈ আছোঁ আপোনালোকেও মোৰ লগত এনজয় কৰক আৰু ব্লগটোত কি কৰোঁ আৰু ক'ত যাম গেছ কৰিব পাৰিছে চাগে ক'ত যাম কাৰণ মই বেলেগত নাযাওঁ এঠাইতে গৈ থাকোঁ চকত আহি পোৱাৰ লগে লগে মই মানে এখন বাছ পালোঁ বাছ এখন আহিলে সেইকাৰণে বাছখনতে আহি গ'লোঁ আৰু এতিয়া মই গৈ আছোঁ কাবাৰ তাতে গেছ কৰিব আৰু আপুনি মই এতিয়াই নকওঁ আৰু বাছতো ভিডিঅ' কৰিব এৰা নাই আৰু মই ফল হে গাইছ মই আহি পাই গ'লোঁ আৰু মই কাৰ ঘৰত আহিছোঁ হাই তাদি হাই আৰু এইটো আমাৰ বকুল হাই এটা দিয়া হাই এটা দিয়া আৰু আমাৰ ইয়াত চলি আছে মাংস মই মানে দেৰি হ'ল সেইকাৰণে মাংস বনাই আছে আৰু মাংস ৰান্ধনি জেঠা আৰু আমাৰ মাংস হাই আৰু আমাৰ মাংস বনাই আছে হাঁহৰ মাংস আৰু এইফালে কোনোবা আছে মোক অকণমান চিঞৰিছে এইটো মানে বকুলি আৰু আমাৰ পাকঘৰ মে কোনোবা আছে মই মানে আহিয়ে ভিডিঅ' ষ্টাৰ্ট দিছোঁ এই চবে মানে কামে ব্যস্ত হৈ আছে কোনে কি কামত ব্যস্ত হৈ আছে মই বাৰু দেখা আমাৰ বাইদেউ এতিয়া দেখা এটা কৈ দি হাই আহিবি তই হাইয়ে তোমার দি শুন তামলে দি हे गाइस और ये है हमारा घर की क्या मासी हाइया कमान दिया माँ लिपस्टिक लोए से तामुलरे और हमारे बकुल और ये है हमारा दीदी जो आज जाने वाली है ससुर के घर में ससुर के और यार होन हाय दादिया फेले हाँ আজি আমাৰ বাই যাব তোমাৰ অনুভৱ কোৱাচোন বহুত ভাল অনুভৱ কিয় ইমান ভাল অনুভৱ কিয় বাই মানে মাৰিছিল তোমাৰ আচ্ছা ইশাৰাত কৈছে দেই আমাৰ ছোৱালীটো কান্দি আছে আকৌ ওপৰত দৌৰি থওঁ আমাৰ বাৰ শাশুমাহঁতে এই কিবা বেইনি বান্ধিব আহিব সেইকাৰণে নিয়ম যে আমি ইয়াতে গামোচা থ'ব লাগে তাৰপিছত পানী থ'ব লাগে এনেকৈ থৈয়ে পানীখিনি উঠিলে পানী দুৱাৰ মুখত আৰু আদৰিবলৈ কি কৰি আছা তই সেইকাৰণে বিয়নি বান্ধিব আহিব আইতা মানে বাৰ চাচু তাৰপিছত সৰু চাচু ডাঙৰ চাচু কিন্তু নাই চাগে সেইকাৰণে আমি নিয়মবোৰ কৰি আছোঁ আৰু মই ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা হোৱা নাই মই বাৰু 12টা মানত আহি পালোঁ এতিয়া কেইটামান বাজিবা এটামান বাজছে ন 12টা মানত আহি পেলাই অহা কথা নাছিল এতিয়ানে আহিছোঁ তাকে কৈছোঁ আকৌ দেৰি হৈছে মোৰ আহোঁতে মই অহা কথা নাছিল হঠাতে আহিলোঁ মই মানে মৰমতে দৌৰি আছোঁ হাঁহ বুলি কোৱাৰ লগে লগে মই দৌৰি আছোঁ একচুৱেলি মই হাঁহ বুলি কোৱাৰ লগে লগে দৌৰি আছোঁ বেলেগ একো কাৰণ নাই হাঁহ মোৰ ফেভৰেট হাঁহৰ আঞ্জাৰ গৰগৰণি শুনক না মোৰ যে কিমান খাওঁ লাগিছে কেতিয়া যে ভাতখিনি খাব পাম আপোনালোকৰ লাগিছেনে বাৰু খাওঁ হে গাইছ আমাৰ ইয়াতে বেঙেনা ভাজি আছে হাল্লা নকৰিবা বেচনত বেঙেনা ভাজি আছে আমাৰ মাহীয়ে তুমি এবাৰ ইফালে চাই দিয়া আকৌ তেতিয়া এইটো মই মুখখন দেখিব আমাৰ যে ল'ৰা লাজকুৰীয়া ল'ৰা মুখখন নেমেলিবি মাহী
লাজ কৰা ল'ৰা আৰু তুমি কি কৰি আছা তুমি কৰি আছা বেঙেনা ভাজি আছা আৰু এইজনী আমাক কইনা তোমাৰ যে অনুভৱটো কোৱাচোন তুমি যে আজি যাবা অনুভৱটো কোৱা ভালকে কোৱা এই তুমি যে যাবা তোমাৰ অনুভৱটো কোৱা না কোৱা আৰু আমাৰ বকুলি আছে ভাত খাই আহিছে নেকি বকুলিৰ মাক আৰু এইটো আমাৰ বকুলি এই তোৰ মুখখন চাওঁ বেটি মুখখন চাওঁ তাৰ বেটি আৰু আমাৰ চাহ ৰেডি হৈ গ'ল হাত দেৰি কৰিলে সেইকাৰণে চাহটো আমি অকণমান দেৰি কৰি দিলোঁ চাওঁ কণিকে হে কোন কণিকেনো ফোনটো ধৰা নাছিল নহয় ক'ত নাখা তই ক'ত নাখা নো গলু মলু ভাগিনটো এই চলি ফুলু মইনা আমাৰ এইটো ফুলু মইনা নতুন মইনা একে মুখখন আমাৰ আপাৰ লগত আৰু এতিয়া আমাৰ আৰম্ভ হৈ গ'ল বেইনি বান্ধা পৰ্ব মানে আগতে দেখা নাছিলোঁ এতিয়া মানে আইতাহঁতে বেইনি এই কিবা তেল খুৱাই দেই বেইনিকে এইটো বেইনি সেইটো বেইনিক মানে সৰু বেইনি ডাঙৰ বেইনি আৰু এনেকৈ তেল আৰু সেন্দুৰেৰে ফটা দি মানে নতুন আলহী ঘৰ বনায় আৰু আলহীটো বাৰু বিয়াৰ দিনাই হৈ গৈছে যেতিয়া মানে আমাৰ বিয়াৰ হেৰি হৈছে তেতিয়া বাৰু হৈ গৈছিল কিন্তু বেইনি বান্ধা কিবা নিয়ম আছিলে আৰু আমাৰ ফালে এইটো নিয়ম আছিলে আমাৰ ফালে নাই আইতাহঁতৰ ফালে আছে মানে বাহঁতৰ শহুৰহঁতৰ ফালে আছে সেইকাৰণে আহিলে দেখা নাছিলোঁ চালোঁ আকৌ এইজনী হৈছে মাহী মানে সৰু বেইনি কিবা বেইনি তো মাহীকো নিয়ম কৰিলে মাহী অলপ লাজ কৰে বাৰু আহিব ইচ্ছা কৰা নাছিলে জোৰ কৰি পঠাই দিছে দুজনী সৰু খুৰীমা আৰু খুৰীমা আৰু আমাৰ ডাঙৰ জেঠী এইবিলাক লৈ ভাল পায় এইবিলাক মানে নিয়ম চিয়ম কৰি ভাল পায় অলপ মানে সুতীয়া টাইপৰ জমনি কৰি বেছি ভাল পায় আমাৰ ডাঙৰ জেঠীয়ে আৰু আমি তেলকৈ আগৰ ফালে বহি চাই আছোঁ আগৰ ফালে বহি মানে থিয় দি মই মানে ভিডিঅ' কৰি ৰখি আছোঁ আৰু বাকীবোৰে নিজৰ কামত ব্যস্ত হৈ আছে তাৰে মাজতে মই ভিডিঅ' কৰিব এৰা নাই বুজিছেনে মানে মোক মানিছেনে আপোনালোকে দেখিছে গোটেইখিনি কেপচাৰ কৰিছোঁ আৰু এইটো আইতা আমাৰ বকুলি আৰু বকুলিৰ মাক মামীও লাজ কৰে ডেকা চেংৰা মানুহটো এই চব নিয়ম দেখা নাছিলে নতুনকৈ পাতিছে আৰু আমাৰ বকুল কাষত বহি লৈছে হে গাইছ আৰু আমাৰ বা যাবলৈ ওলাইছে আজি বাৰ মানে গেছো ন আৰু বা মানে যাবলৈ ওলাইছে তাইক আমি বিদায় দিম এতিয়া তাৰমানে চাচু চচুৰে নিয়ম কৰিলে চচুৰ নহয় চাচু মাহঁতে নিয়ম কৰিলে আৰু কিবা বেইনি বান্ধিব আহিছিল আৰু মই জল্দি কৰিছোঁ সিহঁতে মানে যাব ওলাইছে সেই কোৱা তোমাৰ যোৱাৰ আগত অনুভৱ হাই কেনে লাগিছে সেইটো কোৱা ভালে লাগিছে ন ভালে নহয় মানে নিয়ম চিয়ম কৰি কেনে লাগিল নতুন ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছোঁ তাই মানে ফাৰ্ষ্টবাৰৰ কাৰণে বেয়া হৈছে আৰু চাঞ্চ আছে নেকি এই নাই এই আমাৰ পিনি ভাল চাঞ্চ নাই আমাৰ পিনি ভাল তাই যাব আৰু লগতে ময়ো যাম বাৰু ঘৰত মোক জেঠাই থৈ আহিব অলপ দেৰি আৰু আমি বাক বিদায় দিলোঁ বা মানে তাড়াতাড়ি কৰি ফাৰ্ষ্টে বহি লৈছি আৰু গাড়ীত এইয়া তাই জানো যাবাহে নাপাব হে গাইজ এতিয়া আমি যাবলৈ ওলালোঁ মই নহয় লাষ্টৰখিনি তই কৈ দিবি সামৰাখিনি আৰু
মই যাবলৈ ওলালোঁ আৰু মই জেঠাৰ চুৱেটাৰ পিন্ধি ওলালোঁ কাৰণ মই সোনকালে যোৱা কথা আছিলে দেৰিকৈ থাকিলোঁ আৰু জেঠাই মোক থ'ব যাব এতিয়া ভিডিঅ'টো সামৰোঁ এতিয়া ভিডিঅ'টো সামৰিব লৈছো মই দালি লগাই লৈছো ভিডিঅ'টো যদি ভাল পালে মই ভিডিঅ'টো সামৰিব লৈছো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগত থকা ছাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' আকৌ লগ পোৱাৰ হাৰি তেতিয়ালৈ বাই বাই টেক কেয়াৰ I love you, take care, bye-bye. বাই Come on, bye-bye. Bye-bye.